তো হাঞ্জি ভैया গোটেই পৃথিৱীৰ লগতে অসমৰ পৰিস্থিতি বেয়া হৈ গৈছে মানে সিস্টেম হ্যাং হৈ গৈছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে অসমত কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ये लॉकडाउन 21 दिन का होगा তেতিয়াই মই ভাবিলোঁ মোৰ নিচিনা এলেহুৱাৰ কাৰণে এইটো ভালেই হৈছে হয় দে ভাল হৈছে চলক মাথা গৰম হৈ গৈছে তো হাঞ্জি ভैया মাথাত পানী ঢালিয়ে এই ল'ৰাৰ মাথাত আহিল এটা ধুনীয়া আইডিয়া বলক ষ্টৰি শুনাও তো এই ল'ৰাৰ হাতত না ভিডিঅ' ক্লিপছৰ অভাৱ নাই তো কাহিনীটো হ'ল এখন দেশত 5টা চুতীয়া আছিল who went to shillong এই পাগলৰ কেক কাটিবলৈ তো বেছি দেৰি নকৰি পাষ্ট ইন্ট্ৰডিউচ কৰাই দিওঁ চাই লওক প্ৰথমতেই হ'ল মাছ উৰ্ফ অসীম এতিয়া মাছ নামটো কিয় হ'ল সেইটো শুনি লওক তাৰপিছত লক্ষিম দাদাৰ ৰুমত এদিন আহি মানে দুখ মনে ক'লেহি নহয় আমাক দেখিবলৈ বহুদিন মাছ খাব পোৱা নাই সেই দিনাখনৰ পৰা এটা নামটো মাছ হ'ল এইজন হ'ল মাধু উৰ্ফ বমি তো বমি নামটো কিয় হ'ল সেইটো আধা কাহিনীত গম পাই যাব এইজন হ'ল নয়ন উৰ্ফ চুজি তো কথা হ'ল ইয়াৰ নাম চুজি কিয় হ'ল যেতিয়া ক্লাছত লিখিব দি আছিলে সি গোটেই কপিখন চুজি হালৱা লিখি পেলাই ভৰাই দিছিলে এখেত হ'ল নয়ন 2 নম্বৰ উৰ্ফ প্ৰেমিক তো এতিয়া ষ্টৰি ষ্টাৰ্ট কৰোঁনে Do it! Just do it! তো ইয়াৰ পৰা ষ্টাৰ্ট হয় আমাৰ কাহিনী এইখন বাছেৰে আমি গৈছিলোঁ শ্বিলং আৰু এইটো বহুত বেয়া এক্সপিৰিয়েঞ্চ আছিল কিয় নহ'ব বে ইমান ট্ৰেফিক বৰ লাগি গৈছিল ৰাতিপুৱা শুই উঠিয়ে গৈছিলোঁ আৰু 2-3টাত আমি তাত গৈ পাইছিলোঁগৈ ফাইনেলি শ্বিলঙৰ এছ কাউণ্টাৰ পালোহি বতৰটো পুৰা ঠাণ্ডা ফাইনেলি আমি পালোহি আৰু ঠাণ্ডা ন আমি কি কৰিম লজ বিচাৰি যাওঁ চালা লজ বিচাৰি যাওঁ ভোক লগা নাই তো হোৱাট ইজ আপ গাইজ হোপ ইউ হেভ এ গ্ৰেট ডে আই এম হিয়াৰ টু মেক ইউ ডে আই এম হিয়াৰ টু মেক ইউ স্মাইল তো তাত গৈ পাই পেলাই আমাৰ বহুত ভোক লাগিছিলে সেইটো কাৰণে আমি খাবলৈ গ'লোঁ আৰু খাবলৈ গৈ পেলাই যিটো দৰকাৰ হ'ল সেইটো আপোনালোকক কৈ আছোঁ ৰ'ব বহুত ভোক লাগিছে শ্বিলং পালোহি আমি এতিয়া আমি হোটেল বিচাৰিছোঁ আৰু আমি ভাত খাব লাগে পুৰা পেটটো পুৰা খালী আছে চ' আৰু মানে পেট পূজাটো মেইন ফাৰ্ষ্ট পেট পূজাৰ পিছত আমি লজত যাম লজত যাই পেলাই আমাৰ কাপোৰ চাপোৰ চেঞ্জ কৰি অলপ ফ্ৰেছ হৈ তাৰপিছত আমি অলপ চাম আৰু কিবা কিবি চালা আছামিজ থালি বুলিয়ে হোটেল এখনত সোমাই গ'লোঁ চালা সোমাই গৈহে গম পালোঁ যিহে দাম অ' মা কিটা বেয়া খাইছে বে পুৰা চুচি মাগি মাৰিছে নেমু হাফিজ 35 টকা মই ষ্টেটাছে দিছোঁ চালা খায়েতো আধা পইচা শেষ কৰিলিয়ে ব'ল এতিয়া ৰুম বিচাৰি যাওঁ তো ৰুমত গ'লোঁ আমি ৰুমত যোৱাৰ পাছত আমি পুলিচ বজাৰ ঘূৰিলোঁ পুলিচ বজাৰ ঘূৰাৰ পাছতহে আমাৰ শান্তি আৰু
you're mine. Have a happy birthday. ৰাতি 12:30 বজাত এই অৱস্থা হৈ আছে মাধুৰ্য এই ঠাণ্ডাত আকৌ শ্বিলঙত 21 বাৰ 3 বাৰ হৈছে তো এইটো এপিছড ইমানতে শেষ কৰিছোঁ নতুন এপিছড অতি সোনকালে আহিব নেক্সট এপিছড হ'ব ডাউকি এণ্ড মাউলিনং তো তাৰ কাৰণে ছাবস্ক্ৰাইব কৰক আৰু মোৰ নিক নেম কি সেইটো মই নক'লোঁ সেইটো নিশ্চয় গম পাব কমেণ্টত সিহঁতে নিশ্চয় ক'ব আৰু মোকতো সোধাই নেৰে সিহঁতে তো ঘৰতে থাকক নেক্সট এপিছড সোনকালে আহিব জয় অসম